আজি আমি পঢ়িম বচন। বচন মানে হল কথা বা উক্তি। অসমীয়াত বচন হল দুই প্ৰকাৰৰ, একবচন আৰু বহুবচন। একবচন মানে এটাক বুজালে একবচন, এটাতকৈ বেছি অধিক বুজালে বহুবচন। একবচন আৰু বহুবচন। এতিয়া অসমীয়া ব্যাকৰণত একবচনৰ পৰা বহুবচন কৰা কিছুমান নিয়ম থাকে, কিছুমান শব্দ লগাই আমি একবচনক বহুবচন কৰিব পাৰোঁ। আজি সেই নিয়মখিনি আমি অকণমান পঢ়োঁ আহাচোন। বহুতখিনি আছে, যিখিনি পাৰোঁ আজি পঢ়িবলৈ চেষ্টা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আকৌ পুনৰাই কৈছোঁ দেই, তোমালোকে বহী আৰু কলম লগত ৰেডি কৰি ল'বা। গতিকে মই অকণমান কিতাপখন চাই পেলাই কৈছোঁ দেই। বুৰ, বত উকাৰে বুৰ, বুৰ, হত, বিলাক, লোক, সকল, বৃন্দ, গণ, এনেকৈ বহুত শব্দ আছে। সেই শব্দবোৰ মূল শব্দটোৰ লগত লগ লগাই পেলাই একবচনক বহুবচন কৰিব পাৰি দেই। গতিকে প্ৰথমতে মই একবচন ক'ম। একবচন হ'ল তোমাৰ ল'ৰা। ল'ৰাৰ লগত কি শব্দ লগ লগালে বহুবচন হ'ব? ল'ৰাৰ লগত আমি লগাম বুৰ। ল'ৰা, ল'ৰাবোৰ, বহুবচন। গৰু, গৰুবোৰ। ফুল, ফুলবোৰ। অকল যে ল'ৰা, গৰু, ফুল শব্দৰে বহুবচন বুৰ লগাই কৰি এনেকুৱা নহয়, বহুত আছে। তথাপি ইমানটো একেলগে ক'ব নোৱাৰি নহয়, সেইকাৰণে মনত ৰাখি যাবা। তাৰপিছত আহিল বিলাক। বদ হচুকাৰে বি, লতাকাৰে লা, ক, বিলাক। সন্মানীয় বুজাবলৈ বিলাক শব্দটো ব্যৱহাৰ কৰা হয়। যেনে মানুহ, মানুহবিলাক, মহিলা, মহিলাবিলাক, ছাত্ৰ, ছাত্ৰবিলাক। তাৰপিছত আহিলে হত। ল'ৰা, ল'ৰাহঁত। গৰু, গৰুহঁত। বান্দৰ, বান্দৰহঁত। হত শব্দটোৰ হৰ ওপৰত চন্দ্ৰবিন্দু আছে। হৰ ওপৰত চন্দ্ৰবিন্দু, দন্তীয় ত, হত। বানান সদায় মন কৰিবা কিন্তু দেই। লোক, লত উকাৰে লু, ক। সৰ্বনামৰ বহুবচন বুজাবলৈ লোক শব্দটো ব্যৱহাৰ কৰা হয়। যেনে এখেত, এখেত লোক। তেওঁ, তেওঁলোক। তেওঁ মানে এজন মানুহক বুজালোঁ, তেওঁ। তেওঁ ভাল গান গায় আৰু তেওঁলোক, তেতিয়া বহুবচন হৈ গ'ল। সকল, সম্ভ্ৰম আৰু আদৰ অৰ্থত সকল ব্যৱহাৰ কৰি বহুবচন কৰা হয়। সন্মান দি যেতিয়া আমি কথা কওঁ। প্ৰভু, প্ৰভুসকল। দেউতা, দেউতাসকল। বন্ধু, বন্ধুসকল। বৃন্দ, মান্যাৰ্থত বৃন্দ ব্যৱহাৰ কৰি বহুবচন কৰা হয়। মান্যাৰ্থত মানে সন্মানসূচকতা মানে। ভক্ত, ভক্তবৃন্দ। ছাত্ৰ, ছাত্ৰবৃন্দ। শ্ৰোতা, শ্ৰোতাবৃন্দ। তুমি গান গাই আছা, মই শুনি আছোঁ। শ্ৰোতা, শ্ৰোতাবৃন্দ। গণ, গ মূৰ্ধন্য ন, গণ। গণ শব্দ লগাই কেনেকৈ বহুবচন কৰিম? অসুৰ, অসুৰগণ। দেৱতা, দেৱতাগণ। মুনি, মুনিগণ। মখা, মখাটো তুচ্ছাৰ্থত, তাৰমানে অকণমান তলৰ অৰ্থত, তাৰমানে ইমান মানে সন্মান দি কোৱা নাই তাৰমানে। ল'ৰা, ল'ৰামখা। ল'ৰামখা কেতিয়া? এই ল'ৰামখাই কি যে কৰি থাকে নহয়, ইমান গণ্ডগোল কৰিছে, ল'ৰামখা। গৰু, গৰুমখা। শিয়াল, শিয়ালমখা। শিয়ালমখাই ৰাতি আহি একেবাৰে উদ্ভণ্ডালি কৰিছে, তাৰমানে কিবা কিবি বহুত অনিষ্ট কৰিছে। শিয়াল, শিয়ালমখা। জাক, বৰ্গীয় জটাকাৰে জাক, ক। গৰু, গৰুজাক। ম'হ, ম'হজাক। ভেড়া, ভেড়াজাক। মই তিনিটা শব্দহে কৈ গৈছোঁ দেই তোমালোকক। তাৰপিছত আহিল দল। সৈন্য, সৈন্যদল। খেলুৱৈ, খেলুৱৈ দল। যুৱক, যুৱক দল। ছাত্ৰ, ছাত্ৰদল।
এইবোৰ তাৰমানে ঠিক কেতিয়াবা এনেকৈ চিধাকৈ নিদিবও পাৰে যে ছাত্ৰ বহু বচন কৰা, সেনেকৈ নিদিবও পাৰে। তোমাক আণ্ডাৰলাইন কৰিব দিয়ে যে, তেনেকৈও দিব পাৰে। বা কিবা বাক্যত ব্যৱহাৰ কৰিবৰ কাৰণেও ছাত্ৰৰ যদি বহু বচন কৰিব লগা হয়, তেতিয়াও আমাৰ কেতিয়াবা অকণমান ওলট পালট হয় বস্তুবোৰ। গতিকে বচনটো আমি পঢ়ি ভালদৰে মনত ৰাখিব লাগিব। পাল, কথাকাৰে পাল, পাল। ছাগলী, ছাগলী পাল, এজাক ছাগলী তাৰমানে। চৰি। গৰু, গৰু পাল। ভেড়া, ভেড়া পাল। বান্দৰ, বান্দৰ পাল। তাৰপিছতে পুঞ্জ, পুঞ্জ বুলি ক'লে আমাৰ প্ৰথমতে কি আহে বাৰু? পুঞ্জ আমি কিহত ব্যৱহাৰ কৰোঁ? পটককৈ মনলৈ কি আহে? দ্বীপপুঞ্জ। দ্বীপ, দ্বীপ জানাতো? দ্বীপ, দ্বীপপুঞ্জ। চাৰিওপিনে পানীত থাকে, মাজত য'ত গছ গছনি যায় এনেকৈ একদম চাৰিওপিনে আৱৰা, তাত মানে মানুহ থাকিব পাৰে, দ্বীপ, দ্বীপপুঞ্জ। আন্দামান নিকোবৰ দ্বীপপুঞ্জ কওঁ যে আমি। তাৰকা, তাৰকাপুঞ্জ। জাতি, জাতিপুঞ্জ। তাৰপিছত আহিল বৰ্গ। শিষ্য, শিষ্যবৰ্গ। ছাত্ৰ, ছাত্ৰবৰ্গ। পৰিয়াল, পৰিয়ালবৰ্গ। আজিলৈ এইখিনিয়ে থাকক নেকি? বহুতখিনি ক'লোঁ নহয় একেলগে। গতিকে তোমালোকে এইখিনি পঢ়িবা, লিখি ল'বাই, সেইটো সদায় কৈছোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।